6 of the budget for 2022-23 be reduced to ₹1, that is the amount of the whole grant of ₹139526.66 lakh do stand reduced to ₹1. অধ্যক্ষ ডাঙৰীয়া, আমি এতিয়া কৰিম নেকি পিছত? না এইফালে আমিনুল ইছলাম ডাঙৰীয়া। মানে অধ্যক্ষ মহোদয়, আমি নিম্ন স্বাক্ষৰকাৰী সদস্যসকলে প্ৰস্তাৱ কৰোঁ যে 2022-23 চনৰ বাজেটৰ দ্বিতীয় খণ্ডৰ 6 অংশৰ 336 আৰু পৰা 350 পৃষ্ঠাত থকা পানী যোগান আৰু অনাময় শিতানৰ 30 নম্বৰ মঞ্জুৰিৰ বাবে কৰা দাবীৰ 1395 কোটি 26 লাখ 66 হাজাৰ টকাক এটকালৈ হ্ৰাস কৰা হোক। অৰ্থাৎ মঞ্জুৰিৰ 1395 কোটি 26 লাখ 66 হাজাৰ টকাক এটকালৈ হ্ৰাস কৰা হোক। শ্ৰী মনোৰঞ্জন তালুকদাৰ। অধ্যক্ষ মহোদয়, 2022-23 চনৰ বাজেটৰ দ্বিতীয় খণ্ডৰ 6 অংশৰ 337-350 পৃষ্ঠাত থকা পানী যোগান আৰু অনাময় শিতানৰ 30 নম্বৰ মঞ্জুৰিৰ বাবে কৰা দাবীৰ 1,39,526.66 লাখ টকা এটকালৈকে হ্ৰাস কৰা হোক। অৰ্থাৎ মঞ্জুৰিৰ 1,39,526.66 লাখ টকা এটকালৈ হ্ৰাস কৰা হোক। শ্ৰী অখিল গগৈ এবসেন্ট। অনারেবল হাউস, আমার মঞ্জুরি দুটা হব, তো মঞ্জুরি দুটা যদি ডিসকাশন হয়, সময়টো যিসকলে বক্তব্য ৰাখিব আমাৰ সকলো চিফ হুইপ লিডাৰে মানে যদি যিসকল তেখেতসকলৰ আপোনালোকৰ স্পিকাৰটো কোনে এগ্ৰিকালচাৰত ক'ব, কোনে জনস্বাস্থ্য কাৰিকৰীত ক'ব, সেইটো যদি ভাগ কৰি দি দিয়ে তেতিয়া ভাল হয়। আৰু কিমান সময় ডিছকাশ্যন কৰিব, তো সেইটো যদি ডিচিশ্যন লয় তেতিয়া ভাল হয় আপোনালোকৰ মাজত। তো এতিয়া আৰু এটা যে আমি একেবাৰতে দুইটা কৰ্তন প্ৰস্তাৱটো হাউচত উত্থাপন কৰি ল'ম, নাইবা এটা পাছ কৰাৰ পিছত এটাটো আমি আনিম। এই দুইটা যিটো বাছনি লৈছে এটা এটাকৈ কৰিব, তো ঠিক আছে। এতিয়া প্ৰথম বক্তব্য ৰাখিবৰ কাৰণে মই আব্দুল ৰছিদ মণ্ডল ডাঙৰীয়াক অনুৰোধ জনালোঁ। অধ্যক্ষ ডাঙৰীয়া,